স্যার আপনি নগেন মাস্টার তোর কত সিন পাই না চিনব র তো একটা কাম করবি তুই সিধে যাবি পাক্কা রাস্তা দিয়ে যাবি যাই পেলে সেটাকে দিয়ে একটা বাউফলে দিয়ে তোর একটা মাটির রাস্তাটা যাবো যাই পেলে এখান থেকে মস্ত মস্ত বট গছ আছে সেই বট গছ ধর ফ্রন্টৰ যোনটো ঘৰ আছে মানে সন্মুখৰ যোনটো ঘৰ আছে সেইটো ইয়াত নগেন মাষ্টৰ ঘৰ বুজছে না তই এটা কাম কৰোঁতে পুৰণা ঘৰটোত যাবি নতুন ঘৰটোত সিহঁতৰ বহুত আগত থাকে গতিকে পুৰণা ঘৰটোত যাবি ও স্যার নতুন নতুন ঘরতে কে আছে পুরোনো ঘরতে কে আছে মই কি জানো বই কে আছে বুঝবি ও স্যার এগুলা বাদ মোর তো আপনার প্রশ্নটা আছে কি প্রশ্ন ও স্যার আপনার লোক যে এটা মানে আপনার লোক নান্তি ড্রেস পিনে নান্তি রিক্সা চালা অটো চালা হতে বিনতে হ্যাঁ তো পুলিশ বলে ভাবতে পারে হ্যাঁ তো কেন ভাবে আপনার লোক কে কই হ্যাঁ তুই দেখার দোষিম আপনার কত অটো চালা ভাবে লাগে আঙ্কে এগুলো কি বুঝবো সিহাই সিহঁতৰ তাতে যি আছে আমাৰ তাতে সেই নাই আমাৰ তাতে বহুত কিবা কিবি আছে ডিচৰ লগত বিল আছে ষ্টাৰ আছে উচিল চুচিল আছে সিহঁতৰ তাতে গিলাখান নাই গতিকে আমাকে পুলিচ বুলি কয় গিলা থকাৰ কাৰণে ওই নাকি স্যার আপনার আরো একটা প্রশ্ন হতে হলো আপনি কবসুন তই কি প্ৰশ্ন সুধবি জলদি কওঁ মোৰ কাম আছে ও স্যার আপনার লোক যে গাড়িখানের উপর যে অ্যাম্বুলেন্সের দ্বারা হরণ মারে আপনার দেখুন তো অ্যাম্বুলেন্স বলে ভাববো এদের প্রায় এইফালে ফাল্টু ফাল্টু প্ৰশ্ন সুধি আছা কাৰণ আমাৰ সিহঁতৰ এম্বুলেন্সৰ চাউণ্ডটো বেলেগ আমাৰ বেলেগ সেইকাৰণে স্যার আপনার কাছে জিপকিখান ইউজ করে কে ইউজ করে আপনার নিজের গাড়ি ওটা ইউজ করে পারে তুই চিনি পাবো পুলিচ বুলি হা তুই চিনি পাবো মই যাব লাগিব ঘৰত বজাৰ বহুত বজাৰ কৰিব লগা আছে বহুত বছর পরে খানা আছে নাকি আপনার লগত খানা নাই আমাৰ ঘৰত মানুহ 20টামান মানুহ 20টা মানে ইমান মানুহ কে হলে আপনার জনসংখ্যা তো কমাই লো আপনার ঘর আপনার ঘর কুড়ি মানুষ আছে কসম মই আছো মোৰ তিৰি আছে মোৰ মা আছে মোৰ দেউতা আছে হা মোৰ দুটা ল'ৰা আছে হা মোৰ দুটা ল'ৰা আছে মোৰ দুটা কুকুৰ আছে হা মোৰ দুটা কুকুৰ আছে আৰু মোৰ ভাইটি আছে ভাইটিৰ বহুতৰ বোৱাৰী আছে সিহঁতৰ ল'ৰা আছে দুটা হা সিহঁতৰ ল'ৰা আছে আৰু মোৰ আৰু এটা ভণ্টি দুটাও থাকে ভণ্টি দুটা গতিকে আছে আৰু আপনি একটা কাম করলো জনসংখ্যাটা কমাই লো জনসংখ্যাটো কমবো আৰু যেতিয়া মই যেতিয়া মোৰ ভণ্টিটোক বিয়ে দিম তেতিয়া জনসংখ্যাটো কমবো ভণ্টিটোক বিয়ে দেওয়ার বেশি আপনার লগত লড়া দুটাক বিয়ে দেবে না ভয়ঙ্কর জনসংখ্যাটা বেশি বাড়ি যাবে সেই ভণ্টিটোক বিয়ে দিয়াৰ পিছত মোৰ মা দেউতা নমৰিব এতিয়া আৰু কমবো এখান জনসংখ্যাটা বাড়বো আপনার যোনটো হেৰি আছে কিন্তু আপনার ভাইটি নাকি আছে সিহঁতৰ ল'ৰা ছোৱালী সিহঁতৰো বিয়া পাতিব সিহঁতৰ জনসংখ্যা সিহঁতৰ চলি হ'ব জনসংখ্যাটো বাঢ়ি থাকবো পিছত আমি নমৰিম মোৰ ভাইটি মৰিব মোৰ দাদা মৰিব মোৰ ভাইটিহঁতে মৰিব মই মৰিম মোৰ পত্নীটো মৰিব এটা মৰিলাকে দে আকৌ কুকুৰকেইটা চলি নহ'ব কুকুৰকেইটা ল'ৰা ছোৱালী হ'ব সিহঁতৰ জনসংখ্যা বাঢ়ি যাব আৰু তাৰে পিছত আপোনালোকৰ ল'ৰাটো যেতিয়া চলি জন্ম দিব সিহঁতে বিয়া পাতিব আকৌ জনসংখ্যা বাঢ়ি থাকিব আপোনাৰ নকমব আৰু এইবিলাকৰ কি আলফাল্টু কৰি যা বুলি কৈ আৰু যা ধৰক ছাৰ আপুনি আকৌ বুজি পোৱা নাই মই যাব ডক্টৰ নগেন নাতি ওকে চেলকাতা আহিছে আসলে নগেন নাতি আপুনি এটা নতুন ঘৰটোত আছে পুৰণা ঘৰটোত থাকে ও বাপ্পা নতুন ঘৰটোৰ মানে ভাল নাপাওঁ তাৰে হাৱা ভাল নাপাওঁ মই এচি থাকিবলৈ এচি আছে মই ভাল নাপাওঁ গতিকে মই পুৰণা ঘৰটোৰ আগৰ পৰাই আছোঁ এইটো ঘৰত সেইকাৰণে তাতে আছোঁ হয় নেকি এতিয়া আপোনাৰ কথা ধৰা আপুনি ইমান বুঢ়া হৈছে মানুহে কয় বুঢ়া হ'লে মানুহ মৰে আপুনি মৰা নাই বাপ্পা মোৰ এটা দাদী চুলিকেইডাল পকছি মই ভালকৈ বুঢ়া হোৱা নাই নহয় বুঢ়া হ'লে মৰিম দেই হয় নেকি আপোনাৰ হেল্থ নতুন হৈ থাকে মোৰ লগে গ'লে মোৰ তাতে বোৱাৰী থাকে ল'ৰা থাকে বোৱাৰী থাকে তাতে মোৰ ল'ৰা থাকে আৰু লগতে মোৰ এটা ছোৱালী থাকে নাতি ছোৱালী আৰু এটা ল'ৰা এটাও থাকে আপোনাৰ পাঁচজন থাকে আমি পাঁচজনে থাকোঁ দে আপোনালোকৰ জনসংখ্যা ইমান কম আপোনাক এটা প্ৰশ্ন এটা সুধোঁ বেলেগৰ ইমান জনসংখ্যা মই এতিয়া আপোনাৰ পুলিচ ছাৰক সুধিলোঁ সিহঁতে কৈছে কি সিহঁতৰ জনসংখ্যা 20জন মান আপোনালোকৰ ইমান কম 5জন মাত্ৰ এইবিলাক কেনেকৈ বাঢ়িব আপোনাৰ বাঢ়িলে অলপ বাঢ়িব কেনে বাঢ়িব মোৰ যেতিয়া ল'ৰাটো বিয়া পাতিব না মোৰ পৰা নাতি ল'ৰাটোৱে বিয়া পাতিলি জনসংখ্যা বাঢ়ি যাব বিয়া পাতিলাক 6জন হ'ল আপোনাৰ 6জন হ'লে যদি আপোনাৰ নাতি ছোৱালী তাই হেৰি কৰিব তাইক বিয়া দিয়ে আকৌ বিয়া দিয়া হোৱাৰ পিছত সিহঁতে বিয়া পাতাৰ পিছত সিহঁতৰ চুলি নহ'ব চুলি হ'লেতো বাঢ়ি যাব
চুলি হোৱাৰ পিছত আপুনি এইটো কৰিবি এজনকে এইটো কমি যাব আও সেই চুলটো এইজনৰ আমাৰ নাতি ল'ৰা চুলটো যেতিয়া বিয়া পাতিব বিয়া পাতাৰ পিছত জনংকেতো বাৰু বাঢ়ি যাব জনংকেতো ভাড়াৰ পিছত আপোনালোকৰ সিহঁতৰ আপোনালোকৰ যোনটো ল'ৰা বোৱাৰী সিহঁতৰতো মাৰা গ'লে আৰু জনংকেতো কমি যাব দেখোন এইগিলা কি আল্টু পাল্টু প্ৰশ্ন উঠি আছে তোক মাথা গৰম কৰিব আছে যা বুলি কৈছোঁ ফুট বুলি কৈছোঁ ইয়াৰ পৰাই আৰু তোক দেউতাৰে কিবা নিবে দিছিল মই তোক একো নাদাও যা দিয়ক হ'ব দিয়ক তেওঁ বিয়া পাইছি দিয়ক মই ঘৰত কৰি দিম কিন্তু তুমি যাক কৈতে কৈ দেখি যা মৰগে চলি মোৰ কি চলি মোৰ মাথা গৰম কৰিব আহে মই আছোঁ বোলো আৰু এখন মই বিয়া পাতোঁ আৰু মোক মাৰি পেলাই দিয়া নাই বুৰ্বক চলি